নমস্কাৰ, আপোনালোকক দাস নুকু চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ক্লাছ 10ৰ বিজ্ঞানৰ ওপৰত। দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখন আপোনালোকে দেখিছে। যদি আপুনি নতুনকৈ ক্লাছ 10 উঠিছে তেনেহ'লে মানে কেনেকৈ পঢ়িব লাগিব সেইটো কথা। পঢ়িব লাগিব কেনেকৈ। এখন বিজ্ঞান কিতাপ, ছায়েন্সৰ কিতাপ, ক্লাছ 10ৰ অসমীয়া মিডিয়াম। ইয়াত আছে 16টা চেপ্টাৰ আছে। প্ৰথম চেপ্টাৰটো আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এচিড, ক্ষাৰ আৰু লৱণ, ধাতু আৰু অধাতু, কাৰ্বন আৰু তাৰ যৌগ, মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন, জীৱন প্ৰক্ৰিয়া, নিয়ন্ত্ৰণ আৰু সমন্বয়, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, বংশগতি আৰু বংশক্ৰম বিকাশ, পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী, বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, শক্তিৰ উৎসসমূহ, আমাৰ পৰিৱেশ, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। বিজ্ঞান ছাবজেক্টটো বহুতেই যদিও কঠিন বুলি ভাবে, আচলতে বিজ্ঞান ছাবজেক্টটো বহুতেই সহজ, উজু আছে, পঢ়িবলৈ বহুত উজু আছে। মাত্ৰ 16টা চেপ্টাৰ। যদি ভালকৈ পঢ়ে 16টা চেপ্টাৰ বৰ বেছি 20 দিন, 16 দিন বা 20 দিন, 20 দিনত শেষ হৈ যাব। মানে এটা চেপ্টাৰ একদিন কয়, তাৰে কেইটামান দীঘল চেপ্টাৰ আছে যে তাৰ কাৰণে অলপ বেছি দিন। 20 দিনত হৈ যাব এখন বিজ্ঞান কিতাপখন কমপ্লিট, 20 দিনত হৈ যায় যদি ভালকৈ পঢ়ে। কিন্তু প্ৰথম কথা হৈছে পঢ়িলে নহ'ব, মানে কনচেপ্টটো লাগিব, কনচেপ্টটো ল'ব লাগিব। যিখিনি এতিয়া ক্লাছ 10 নতুনকৈ উঠিছে তাহাঁতে মানে এতিয়া কি মাথা মাৰিছে, কিছুমান ল'ৰা ছোৱালীয়ে, ছাত্ৰ ছাত্ৰীয়ে পঢ়া টাইম টেবুল বনাইছে। মই পঢ়াৰ টাইম টেবুলৰ কথাটো এইখিনিতে কৰিছোঁ। পঢ়াৰ টাইম টেবুলখন সাধাৰণতে বনোৱা দেখা যায় যে 7টাৰ পৰা 8টা বিজ্ঞান, 8টাৰ পৰা 10টা গণিত, এনেকৈ পঢ়াৰ টাইম টেবুল বহুতে বনায়। বা মৰ্ণিং 2 ঘণ্টা ইংলিছ, তাৰপিছত 2 ঘণ্টা মেথছ, এনেকৈ বনায়। কিন্তু অৰিজিনেলি পঢ়াৰ ৰুটিনখন তেনেকৈ বনাব নালাগে। পঢ়াৰ ৰুটিনখন টাইমৰ ওপৰত নহয়, পঢ়াৰ ওপৰত হ'ব লাগে। মানে কেনেকুৱা, আজি ৰুটিনখন বনাব লাগে, আজি মই বিজ্ঞানৰ অমুক চেপ্টাৰটো কমপ্লিট কৰিম, আজি মই গণিতৰ অমুক চেপ্টাৰটো কমপ্লিট কৰিম, আজি মই ইংলিছৰ অমুক চেপ্টাৰটো কমপ্লিট কৰিম, এনেকৈ বনাব লাগে। তাৰপিছত পঢ়। আৰে টাইমৰ লগত কিয় পঢ়িম আমি পঢ়াকহে টাইম দিম, সেনেকুৱা মানে। টাইমৰ কাৰণে আমি নপঢ়োঁ নহয়, আমি পঢ়াক টাইম দিব লাগে, সেইটো কথা। সেইটো কাৰণে ৰুটিনখন কেতিয়াও নবনাবি যে মই 8টাৰ পৰা 9টালৈ ইংলিছ পঢ়িম, এনেকুৱা নহয়। মই আজি ইংলিছৰ অমুক চেপ্টাৰটো কমপ্লিট কৰিম, যিমান সময় লাগিব আৰু, সেইটো লৈ কথা নাই। বুজিব লাগিব ন। পঢ়ি মুখস্থ কৰিলে মুখস্থ হ'ব, পাহৰি যাব। আৰু চব কথা মুখস্থ নাথাকে মানে একেলগে, আৰু চব কথা মুখস্থ থাকিলে মানুহ পাগল হৈ যাব ন। সেইটো মানে বুজিব লাগিব, বস্তুখিনি বুজি পাব লাগিব। বুজাটো প্ৰথম মষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট, যিটো বুজিব লাগিব। বুজিলে মানে যিকোনো বস্তু পাৰে। ধৰি লওক এইটো সমীকৰণবিলাক আছে, এইবিলাক সমীকৰণবিলাক যে আছে, এইটো যদি বুজি নাপায় এইটো কেনেকৈ মুখস্থ হয়। কিছুমানে যদি মুখস্থ ৰাখে CO3 প্লাছ H2O প্লাছ CO2, এনেকৈ যদি মুখস্থ থ'ব লাগে, ক'ত মুখস্থ থাকিব, নাথাকিব। এইবিলাক আইডিয়াবিলাক লাগিব মানে। অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে তলৰ বিকৃত ঘটে, এনেকুৱা মানে। বুজি পালে বস্তুটো চব সহজ, একদম নিজৰ ভাষাত, একদম সাধু কথা নিচিনাকৈ যদি বনাই ল'ব পাৰে, তেতিয়া একদম ইজি হৈ যায়। এইখিনিতে এটা কথা, যদি বিজ্ঞান পঢ়িব লাগে, বিজ্ঞানতো তিনিটা ভাগ আছে। প্ৰথম ভাগটো হৈছে ৰসায়ন বিজ্ঞান, তাৰপিছতো আছে ইয়াতে জীৱ বিজ্ঞান, তাৰপিছত আছে পদাৰ্থ বিজ্ঞান। যদি ৰসায়ন বিজ্ঞানৰ যদি আমি যিকোনো বস্তু জানিব লাগে, ক্লাছ 9ত ইতিমধ্যে পাই আহিছা, এইখন মৌলৰ পৰ্যায়বৃত্ত তালিকা, যিখন আধুনিক পৰ্যায়বৃত্ত তালিকা, ইয়াত লিখা আছে আধুনিক পৰ্যায়বৃত্ত তালিকা। এই পৰ্যায়বৃত্ত তালিকাত একদম মুখস্থ থাকিব লাগিব। এইখন মুখস্থ থাকিলে আমি ৰাসায়ন বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম। এইখন মুখস্থ ৰখা পদ্ধতিত একদম সহজ আছে। এইখন বহীত লিখি হ'লেও মুখস্থ কৰিব লাগিব। মানে এইখন এখন নেওতাৰ দৰে, যেনেকুৱা আমি 1ৰ পৰা 100লৈকে নেওতা পাইছিলোঁ, ঠিক এইখনো তেনেকুৱাই 1ৰ পৰাই আছে চব বস্তু। খালি এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব, আগতে যদি আমি অনলি 1 কৈছিলোঁ, এতিয়া 1ৰ লগত হাইড্ৰজেন ক'ব লাগিব। এইটো 1 হাইড্ৰজেন, এতিয়া 1ৰ হাইড্ৰজেন। এতিয়া ধৰি লওক আমি যেনেকৈ 1ৰ পিছত 2 পাইছিলোঁ, এতিয়া খালি এটা বস্তু এড হৈছে, 2টো 2ৱে আছে, খালি 2ত হিলিয়াম বোলা বস্তু এটা আহিছে, এইটো হিলিয়াম 2। যদি আমি ৰসায়ন বিজ্ঞান পঢ়িব লাগে, এইখন বস্তু কিন্তু ভালকৈ জানিব লাগিব। সেই পৰ্যায়বৃত্ত তালিকাত মেটেলছ আছে, এইটো কালাৰটো হৈছে মেটেলছৰ। তাৰপিছত ধাতু গল্প আছে, তাৰপিছত আছে অধাতু নন মেটেলছ আছে। এইখিনি
হালধীয়া ৰঙৰখিনি এইখিনি আছে অধাতু কাৰণে এইখিনি ইয়াৰ পৰাতো কুৱেশ্যন আহিবই মানে ধৰি লওক অমুক নম্বৰ থকা মৌলটো কি হয় ই ধাতু নে অধাতু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে চ' এইটো আমি 1 হিলিয়াম আছে ঠিক তেনেদৰে মুখস্থ লাগিবই মিনিমাম আমি 54লৈতো পূৰা মুখস্থ লাগিব 54ত কি আছে জেনন আছে জেননতো পূৰা টপে মুখস্থ লাগিব বাকীখিনি বাৰু চাইট হ'লেও হ'ব পাৰে সেনেকুৱা আৰু তাৰপিছত এইখিনি কোনখিনি ধাতু কোনখিনি আছিলে ধাতু এইখিনি অধাতু হ'ল হালধীয়া কালাৰখিনি য়েলো কালাৰখিনি অধাতু এনেকুৱা আমি এইখন কিতাপ পঢ়িব যোৱাৰ আগমুহূৰ্তত এইখন কিন্তু আমাক কমপ্লিটকৈ লাগিব এতিয়ালৈ যোনে এইখন কমপ্লিট হোৱা নাই তেওঁলোকে এইখন কমপ্লিট কৰি লওক অন্ততঃ 3-4 ঘণ্টা সময় দি দিয়ক এইখনৰ পৰা জানিলে আৰু ৰাসায়নিক বিজ্ঞানটো পূৰা সহজ হৈ যাব সেইটো কথা মই অলপতে ক'লে ইয়াতে 16টা চেপ্টাৰ আছে 16টা অধ্যায়ত আমি 16 দিনত কমপ্লিট হয় 16টা অধ্যায়ত মই 20টা ভিডিঅ' বনাম আৰু 20টা ভিডিঅ' বনাই আপোনালোকে কেনেকৈ সহজ কৰিব পাৰিবি প্ৰত্যেকটো চেপ্টাৰ তাৰ পৰা মই ভিডিঅ' বনাওঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগৰ বন্ধুবোৰক শ্বেয়াৰ কৰি দিয়ক মই ভিডিঅ' বনাই আছোঁ প্ৰতিটো চেপ্টাৰৰ ওপৰত ইজি বনাই দিম চব বস্তু কেনেকৈ ইজিলি আমি মুখস্থ ৰাখিব পাৰোঁ ইজিলি কেপচাৰ কৰিব পাৰোঁ কেনেকৈ আমি বুজি পাওঁ এইটো চেপ্টাৰৰ গুৰুত্বপূৰ্ণ কথা কোনকেইটা এটা কেনেকৈ মুখস্থ ৰাখিবলৈ চবখিনি কথা আমি আলোচনা কৰিম প্ৰত্যেকটো চেপ্টাৰ বেলেগকৈ এতিয়া মই প্ৰথম কৰিম ধাতু আৰু অধাতুটো কৰিম আৰু এদিন পিছত আহিব ধাতু আৰু অধাতুটো এইটো কৰা হৈছে জাষ্ট এডিটিঙৰ কাম অকণমান বাকী আছে তাৰপিছত কোনটো কৰিব লাগে তোমালোকে কমেণ্ট দিবা মই তাৰ ওপৰত ভিডিঅ' বনাম মই এতিয়াও কৈছোঁ ৰুটিনৰ ওপৰত কথাখিনি ক'লোঁ ৰুটিন কেনেকৈ বনাব লাগে আৰু পঢ়িব লাগিব খাটাং কিন্তু বিজ্ঞানৰ মই এটা কথা চেলেঞ্জ দিছোঁ মই যদি ভিডিঅ' এটা আপোনালোকে নিয়মিত চাই থাকে আৰু মোক কমেণ্ট মাৰি থাকে তেনেহ'লে বিজ্ঞানত কেতিয়াও টিউশ্যন বোলা বস্তুটো ল'ব নালাগে মই একদম চিয়'ৰ দিছোঁ মই চেলেঞ্জ কৰিছোঁ টিউশ্যন নলোৱাকৈ মই আপোনালোকক বিজ্ঞানটো শিকাই দিম পূৰা শিকাই দিম বিজ্ঞান ক'ত কি হৈ থাকে কি কৰিব লাগে কি কৰিব নালাগে মই বিজ্ঞানৰ কথাখিনি পূৰা শিকাই দিম পদাৰ্থ বিজ্ঞানে হওক জীৱ বিজ্ঞানে হওক বা ৰাসায়ন বিজ্ঞানে হওক মই প্ৰথমতে ৰাসায়ন বিজ্ঞানৰ ধাতু আৰু অধাতু ভিডিঅ'টো বনাইছোঁ ইতিমধ্যে সেইটো আপলোড কৰিম আৰু যাৰ হওক আপুনি যদি প্ৰথমকৈ এইবাৰ 10ত উঠিছে ক্লাছ 10ত উঠিছে নতুনকৈ মোৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ